মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই এটা শব্দত প্ৰকাশ কৰা তাৰ বিষয়ে লৈ আহিছোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটা শব্দত প্ৰকাশ কৰা। যি ঈশ্বৰক বিশ্বাস নকৰে নাস্তিক, যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক। যি সকলো ব্যাপী আছে সৰ্বাত্মক, গৰু বন্ধা ঠাই গোহালি। যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ, যি পথৰ পৰা বিচলিত হৈছে পথভ্ৰষ্ট। সকলো সদ্গুণৰ অধিকাৰী সৰ্বগুণাকৰ, যি জুইত পুৰি নাযায় অদাৰ্য। পিক হোৱা আহাৰ পেয়, একে মাকৰ সন্তান সহোদৰ। যি ৰিপুক দমন কৰিব পাৰিছে ৰিপুঞ্জয়, যি ঘটনা আগেয়ে ঘটা নাই অভূতপূৰ্ব। যাৰ মান আছে মানি, আনৰ ভাল দেখিব নোৱাৰা চকু চৰাহা বা পৰশ্ৰী কাতৰ। মহ বন্ধা ঠাই খুটি, যাৰ ঋণ আছে ঋণী। যি দুয়োটা চকুৰে দেখা নাপায় অন্ধ, যি অলপ শব্দ হ'লেই শুনে শহাকনীয়া। যি কথাৰ অৰ্থ নাই নিৰৰ্থক বা অৰ্থহীন, যি সহ্য কৰিব পাৰে সহনশীল। যি মৃত্যুক জয় কৰিব পাৰে মৃত্যুঞ্জয়, চেলেকি খোৱা আহাৰ লেহ্য। যি পুৰুষৰ ঘৈণীয়েক মৰিছে বিপত্নীক, যাৰ পূৰ্বজন্মৰ কথা মনত আছে জাতিস্মৰ। যি ক্ষয় হয় ক্ষয়িষ্ণু, যি পৰিণাম চিন্তা কৰি কাম কৰে পৰিণামদৰ্শী। মাটিৰে তৈয়াৰ কৰা শিল্প মৃৎশিল্প, শিকি বুজি জ্ঞানী হোৱা কৃতবিদ্য। একে সময়তে হোৱা সমসাময়িক, যাক বৰ্ণনা কৰিব নোৱাৰি অবৰ্ণনীয়। সন্ন্যাস গ্ৰহণ কৰি ভ্ৰমণ কৰা প্ৰব্ৰজা, যাৰ হাত আঁঠুৰ তলত পৰে অজানুলম্বিত। যাক নিমিষতে ভংগ কৰিব পাৰি ক্ষণভংগুৰ, অন্য উপায় নাই যাৰ অনন্য পায়। আৰাধনাৰ যোগ্য আৰাধ্য, যি কথা ক'ব নোৱাৰে বোবা বা মূক। যি খুব বেছি দীঘল নহয় নাতিদীৰ্ঘ, চিৰকালৰ বাবে বন্ধ চিৰৰুদ্ধ। যি জানিব খোজে জিজ্ঞাসু, কোনো কাৰ্য কৰিবলৈ সংকল্প কৰা কৃতসংকল্প। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।